Hi guys. Good morning. Good morning নহয়. Hi guys, good evening. আজি মই এটা ৰেচিপি বনাব গৈ আছো। Chicken square paratha. अभी मजा आएगा ना भिड़ो। মই কৈ আছো চিকেন স্কোয়ার পৰঠা আৰু মই অকলে বনাম। অকলে বনাব। क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। আৰু হেল্পাৰ নালাগে। शाबाश बेटा। তাই বনালে মই গোটেই হেল্প কৰো। হেল্প কৰি দিয়া মোক। গোটেই কৰো। আজি মই অকলে বনাম ৰেচিপিটো। মই নিজে আটা মাৰিম, নিজে আটা বেলিম, তাত আলু সোমাই দিম। আলু নহয় চিকেন। তাত চিকেন সোমাই দিম। মামা তাকে নাজানে আৰু। गजब बेइज्जती है। মই আপোনালোকে চাব মই বনাম তাত আলু সোমাই দিম ধুনীয়াকৈ বেলিম অকলে বনাম মোক কোনো হেল্পাৰ নালাগে একদম ধুনীয়াকৈ বনাম আৰু অকলে খাব লাগিব বাৰু नहीं মোক নিদিয়া। দিম বাৰু তাইকো দিম আজি মই বনাম তাইকো খুৱাম আৰু মই বনালে সদায় দিও। ময়ে বনাই আমি খোৱাও। সদায় নবনাও বাৰু মোক মইতো মোৰ ৱাইফ হয় মোক নোখোৱাই কাক খুৱাব इतने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। খুৱাবই চ' আজি তাই লাকি আজি মই বনাম তাই খাব ৰেচিপিটোৰ নাম চিকেন স্কুৱাৰ পৰঠা চ' আপোনালোকে চাব মই বনাম ধুনীয়াকৈ মই নিজে খাম আপোনালোকক কম কেনেকুৱা লাগিছে বেয়া লাগিলে বাৰু মই ভাল লগা বুলি ক'ব লাগিব কমেণ্টত আৰু আপোনালোকে চাব আপোনালোকৰ যদি বেয়া লাগে আপোনালোকে বেয়া লগা বুলি ক'ব আৰু যদি বেছিকৈ বেয়া লাগে আপোনালোকে লাইক এটা কৰিব এই দি চিকেন এইটো মই কাটিম এতিয়া কান্দি কান্দি পিয়াজ কাটি আছে। অকলে বনাম আজি ये सब क्या देखना पड़ रहा है। अच्छा है मैं अंधा हूँ। তুমি হেল্প কৰিবি নহ'বা আৰু তোমাক জাষ্ট দিবই দিছো এইখিনি মছলাখিনি খানি আছে অলপ অলপকৈ হেল্প কৰি আছো তাইক কৈছো মই হেল্প কৰোঁ বুলি কৈছো আৰু কিন্তু অলপ অলপকৈ কাম কৰাই আছো আৰু হৈছে নে খানি দিব দিছো অকমান হাতখন মই জ্বলে তাত মানে জ্বলা পোৰা কৰে জ্বলা সানিলে মিছলিয়া। কিমান দিম আটা হা তুমি নাজানা নেকি? দিয়া দিয়া মই হিচাপত দিম এইখিনি হ'বনে হৈ যাব। হ'ব নিমখ নিমখ মতে দিব লাগিব ন এইখিনি নিমখ হ'ব আৰু অলপমান দিলো মিলাই দিয়া। পানী কিমান দিওঁ মিলাই দিয়া ফাৰ্ষ্ট। ফাৰ্ষ্ট মিলাব লাগিব ন পানী কিমান দিওঁ কোৱা পানী কিমান দিওঁ মই নাজানো। কোৱা হ'ব দিয়া অলপ অলপ দি কিনে মাৰা। হ'ব আনা তুমি তুমিচোন অকলে বনাম কৈছিলা কি হ'ল এতিয়া? এই ভিডিঅ'টো কাটি দিম দিয়া আটা মাৰাখিনি কাটি দিম আহা আটা মাৰি আছে অলপ অলপ হেল্প লৈ আছো আৰু আটাটো ধুনীয়া মাৰিছে চফ্ট তুমি হেল্পাৰ হিচাপে কামত দিব পাৰিবা দেই মোৰ হেল্পাৰ হ'ব পাৰিবা তুমি বঢ়িয়া হৈছে মই চিকেনটো ফ্ৰাই কৰি আছো চিকেন দেখিছে নে মই ফ্ৰাই কৰি আছো মই উঠি দিওঁ গ্ৰাইণ্ড কৰিব লাগিব নেকি গ্ৰাইণ্ড মই কৰিম হা হ'ব দিয়া ইজি প্ৰচেছটো। ইজি নহয় মইতো কৰিছোৱেই ন কৰিব লগাখিনি চিকেনখিনি গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া ইয়াতে পিঁয়াজ
ধনিয়া পাত দি ভালদৰে সানি লওঁ। ৱাও, ধুনীয়া স্কোৱাৰ বেলিছোঁ দেই, মই বেলিছোঁ। মই বেলিম। চোৱা কি গ'ল হৈছে। চিকেনটো খুৱাই দিওঁ ন। ইয়াতে দিওঁ ন, আটাত দিওঁ। হৈ গ'ল স্কোৱাৰ। চোৱা আমাৰ ফ্ৰেণ্ডক দেখাই দিয়া, চোৱা এই চোৱা, চোৱা স্কোৱাৰ কৰি দিছোঁ, এয়া স্কোৱাৰ। ওলা ধঙা ওলাই আছে। মই বনাইছোঁ আলু পৰঠা, স্কোৱাৰ চিকেন পৰঠা। सॉरी 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 सॉरी। এইটো আমাৰ স্কোৱাৰ চিকেন পৰঠা। একদম স্কোৱাৰ হোৱা নাই, অলপ অলপ তেৰা হৈছে। ফ্ৰেণ্ডছ, মই ৰ'ব নোৱাৰা হ'লো আৰু খাম আৰু। মজা মজা, খাব আপোনালোকে। খাব, মই খাওঁ দিয়ক, মই কৈ দিম কেনেকুৱা হৈছে। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं।